নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু লগতে মোৰো ঠিকে আছে। আৰু যিহেতু আমাৰ ব্ৰইলাৰ পোৱালি আকৌ 3 নম্বৰ বেচ আহি গ'ল, চ' বলকচোন চাওঁগৈ অকণমান পোৱালিকেইটা। আৰু এইখিনি 3 নম্বৰ বেচৰ পোৱালি আমাৰ আহি গ'ল। এয়া দেখিছে, এইবাৰ ইমান সোনকালে ল'বলৈ মন নাছিলে যিহেতু, কিন্তু কোনে নাম ভৰাই দিলে সেইটো ভালকৈ গম নাই পোৱা। এইবাৰ সোনকালে আহি গ'ল আৰু মানে খুব সোনকালে এইবাৰ পোৱালিটো পেলাই দিয়াগতে হ'ল। আৰু যিহেতু খেতি উঠিছোঁহে, ভালকৈ ৰেষ্ট ল'ব নাপালোৱে আৰু আকৌ পোৱালি আহিয়ে গ'ল। এইবাৰ যোৱাবাৰ দেখিছিলে 3টা ঠাইত থৈছিলোঁ পোৱালি, কিন্তু এইবাৰ 2টা ঘৰতে থৈছোঁ, কাৰণ ভুচি কম হৈ আছে যিহেতু। এইবাৰ ভুচি আনিব সময় নাপালোঁ আৰু সময় নোপোৱাৰ লগতে এইবাৰ ভুচিও নাই আৰু তাতে পেপাৰো খুব কম আৰু দামটো ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। এতিয়া যোৱাবাৰ লৈছিলোঁ 25K আৰু এতিয়া হৈ গ'ল 50, বাই ডাবল দাম বাঢ়ি গৈ আছে। আৰু ইয়াত বস্তাই পাৰি দিয়া হ'ল। এতিয়া পেপাৰ আনিলে যিহেতু দি দিবে আৰু ইয়াত পাৰি দিব লাগিব। ইটো ঘৰত অলৰেডি পাৰি থৈছোঁ আৰু এইটো ঘৰত পাৰিব লাগিব লাহেকৈ। প্ৰথম দিনাখনি বোলে পেপাৰত থ'ব লাগে, পেপাৰত থ'লে পেপাৰবোৰ যিহেতু যদিহে সিহঁতি মানে হাগিও দিয়ে, তেনেহ'লে পেপাৰত যদি হাগি দিয়ে তেনেহ'লে পেপাৰখনে চুহি ল'ব, কিন্তু বস্তাখনে নুচুহে, বস্তাত সেনেকৈ থাকি যায়। চ' হ'লেও বস্তাখিনি আঁতৰাব লাগিব আৰু এতিয়া গৰম দিন যিহেতু বস্তাখনে গাপ তুলিব পাৰে, চ' বস্তাখিনি উঠাই দিব লাগিব। আৰু দেখিছে এইবাৰ ভুচি নেচে কম। যোৱাবাৰ আগৰকেইটা বেষ্টত পূৰা আমি 4 ইঞ্চি 5 ইঞ্চি ওপৰলৈকে ভুচি দিয়া হয়, কিন্তু এইবাৰ কমকৈ দিয়া হৈছে আৰু পৰহিলৈ মানে ভুচি পাবহি চাগে, আৰু ভুচিও পাবলৈ দিগদাৰেই হৈছেগৈ আৰু এইকেইটা দেখিছে, এইকেইটাৰ অলপমান প্ৰব্লেম আছে। প্ৰব্লেম মানে সিহঁতি পোৱালিখিনি যিহেতু গুৱাহাটীৰ পৰা ছাপ্লাই হয়, চ' আৰু ৰাতিটো একো নোখোৱা নোবোৱাকৈ আহে, সেইটো কাৰণে সিহঁতি ভোকত দেখিছে পূৰা এডোখৰ খুটি বেয়া কৰি দিছে। আৰু বাচিব বুলি আশা কৰিছোঁ, কি হয় দেখা যায়। আৰু 2টামান পূৰা পানীত তিতি গৈছে। যেতিয়া আমি পানী দিওঁ পূৰা একদম হেতা ওপৰা লাগে পানী খাবলৈ, আৰু পানী খাই পূৰা তিতি গৈছে আৰু নিজকে গাটো মানে একদম লোট ল'ব পৰা নাই। দেখিছে এইটো ইমান মৰম লগাকৈ হৈ গৈছে, চাওকচোন। উঠি গ'ল। টোপনিত একেবাৰে লাল কাল ন, টোপনিত একেবাৰে লাল কাল। যেতিয়া সৰু থাকে পোৱালিবোৰ, তেতিয়া ইমান মৰম লগা হৈ থাকে নহয়, ইমান ধুনীয়া। চাওক, সৰুতে যিয়ে বস্তু নহওক চবেই ধুনীয়াই থাকে। সৰুতে বুলি নহয়, চবৰে এটা গুণ থাকে, চবেই নিজৰ মতে ধুনীয়াই থাকে। চ' এইখিনি দেখিছে ইমান মৰম লগা। এইবাৰ 2টা বেষ্টতে থোৱা হৈছে। এইবাৰো 1288 অষ্টাশীটা আহিছে। তাৰপিছত 2টা পাৰ্টত থোৱা হৈছে আৰু 2দিনমানৰ পিছত ডাঙৰ কৰি গৈ থাকিব লাগিব। ঘৰটো বহল কৰি গৈ থাকিব লাগিব। আৰু কালি আমি মানে 2দিনতে আমি পূৰা ব্ৰইলাৰখিনি আনিবলৈ পূৰা যোগাৰ কৰা আগতে হ'ল। যিহেতু এইবাৰ ৰঙামাটিয়ে মোচা নহ'লেই, ৰঙামাটিয়ে প্ৰথমতে মুচি পিনে চূণে মোচা হয়। মই আপোনালোকক প্ৰথম ভিডিঅ'টো মোৰ যেতিয়া ইউটিউব ভিডিঅ' প্ৰথম বনাইছিলোঁ, তেতিয়া আপোনালোকক কৈছিলোঁ প্ৰথম ৰঙামাটিয়ে মুচি পিনেহে চূণ দি মুচোঁ। আৰু এইবাৰ
ডাইৰেক্ট চূণ আৰু চূণ পানীৰে পূৰা বাহনি মাৰি চিককৈ মুচি দিলোঁ। আৰু মানে সময় নাপালোৱেই আমি মানে আজি 25 তাৰিখ, আজি 25 তাৰিখে পোৱালি আহিছে। ছাৰে কৈছিলে তোমালোকৰ 25 তাৰিখে পোৱালি যাব বুলি, কিন্তু আমি নলওঁ বুলি কৈছিলোঁ। আৰু এলেকজনক আমি নলওঁ বুলি কৈছিলোঁ। তাৰপিছত ক'লে যে ছাৰে এলেকজনক সুধি ল'ম বুলি, কিন্তু এলেকজনৰ লগত কি পাতিলে সেইটো গম নাপাওঁ, কিন্তু পোৱালি আহি গ'ল। আৰু দেখিছে ইমানেই তত নোপোৱাগতে হ'লোঁ যে কালি 9টা, 9:30মান বজালৈকে আমি ব্ৰইলাৰ ঘৰতে আছোঁ আৰু পূৰা ঘৰ মুচি আছোঁ। ঘৰ মুচি আৰু দিনত আপোনালোকে ভাবিছে চাগে ৰাতি মুচিছে, ইমান ঘৰটোতো আছে বাৰু ঘৰত। আৰু এটা কথা, আপোনালোকক মই প্ৰথম ভিডিঅ'টোত কৈছিলোঁ যে ঘৰটো আমাৰ ব্ৰইলাৰ ঘৰটো 75 ফুট আছে বুলি, কিন্তু মানে দীঘলটো 75 ফুট আছে বুলি, কিন্তু দীঘলটো 75 ফুট নহয়, সেইটো মোৰ ভুল হৈছিলে, ক্ষমা কৰিব। দীঘলটো 80 ফুট আছে আৰু দীঘলটো 80 ফুট আৰু বহলটো 22.5 ফুট, মানে এক চাইডে 23 ফুট আছে, এক চাইডে 22.5 ফুট আছে, অলপ হেৰফেৰ আৰু। তাৰপিছত আৰু আমি ফাৰ্ষ্ট বেচটোৱে ভালকৈ পুহিব পাৰিলোঁ ব্ৰইলাৰখিনি। আৰু ছেকেণ্ড বেচটোলৈকে আমাৰ এটা মেকুৰী আছিলে। মেকুৰীবোৰ জানেই আৰু য'তে পায় ত'তে নাও ধাৰ কৰিবলৈ একদম লাগি যায়। আৰু এই টিপালখিনি পূৰা ওপৰত উঠি পিনে এইবোৰ খেৰ দিয়া আছে, দেখিছে আপোনালোকে ওপৰত খেৰখিনি যিহেতু ভঁৰালটো আমাৰ লগতে লাগি আছে, সেইটো কাৰণে পূৰা নিগনিবোৰ আহিলে খেৰলৈ আৰু পূৰা একদম উৎপাত কৰি থাকে। আমি যিহেতু ব্ৰইলাৰ ঘৰত কেইদিনমান থাকোঁ, মানে ৰাতি ইয়াতেই থাকোঁ বুলি ক'ব লাগিব। আৰু ৰাতি ইয়াতে থাকোঁ, তেতিয়া আমি শুনিব পাওঁ যে একদম পূৰা খৰ খৰ মাত আহি থাকে। আৰু সেইটো মাত শুনিয়েই আৰু মেকুৰীবিলাকে জানেই আৰু নিগনিৰ গোন্ধটো পুটুককৈ পাই যায়। সিহঁতি সেই নিগনিৰ গোন্ধ মানে পাই ৰখিব নোৱাৰি, তাৰ ওপৰত উঠি পূৰা একদম নখ মাৰিব লাগি গ'ল। সেনেকৈ 8,500 লছ, 8,000 টকা লছ, 8,500 নহয়, ক্ষমা কৰিব, 8,000 লছ। আৰু পূৰা এতিয়া পানী পৰা ঘৰটো অৱস্থা নাই। তাতে ছেকেণ্ড বেচটো আমাৰ পোৱালিখিনি অলপ তিতিলে। আৰু এবাৰ ভাবিছিলোঁ, আৰু যোৱাবাৰ যিহেতু আমাৰ বেমাৰ হৈছিলে ছেকেণ্ড বেচটো, সেইটো কাৰণে ভাবিছিলোঁ যে এইবাৰ আমি পূৰা ব্ৰইলাৰ ঘৰটো কোৰ মাৰি দিম, ডবল কোৰ মৰাই পিনে তাৰপিছত মুচি কুচি পোৱালি আনিম বুলি লাহেকৈ, কিন্তু সেইটো নহ'লগৈ। সেইটো দেৰি, মানে পোৱালি যিহেতু অৰ্ডাৰ দি দিয়াগতে হ'ল আৰু আহি গ'ল, আৰু উপায় নাই, পোৱালি আহি গ'ল। আৰু এতিয়া লৈ আছোঁ। আৰু এতিয়া পোৱালিখিনি আহিলে মই সিহঁতক যিহেতু গুৱাহাটীৰ পৰা আনোতে এনেকৈ ডাঙৰ বক্সত আনে, ইমানটোমান হ'ব আৰু কেনেকৈ দেখোঁ, মানে এই খুটাৰটোৰ পৰা ইমানটোমান হ'ব আৰু ইমানটো চাইজৰ মান হ'ব। তাতে পোৱালিখিনি আহে আৰু পোৱালিখিনি তলত পেপাৰ পাৰি আনে বাচ্ছাকেইটা। তাৰপিছত সেই বাচ্ছাকেইটাৰ পেপাৰখিনি ইয়াতে পেলাই থৈ যায়। আৰু এতিয়া মই গৈ সেইখিনি জ্বলাই দিওঁ। ইয়াৰ পৰা নি থৈছোঁ, বেছি দেৰি থৈ দিলে যিহেতু মাখি আহি যায়, আৰু গৰম দিন জানেই আৰু মাখি উৎপাত। আৰু সেইখিনি এবাৰ জ্বলাই লওঁগৈ। ভাবিছিলোঁ পোৱালি নলওঁ বুলি কোৱা স্বত্তেও মানে পোৱালি আহি গ'ল, 25 মানে আজিৰ দিনটোত আহি গ'ল। আজি 25 তাৰিখ যিহেতু, আৰু আমি দুদিনমানৰ পিছত ল'ম বুলি কৈছিলোঁ, কিন্তু সেইটোতো নহ'লেই। আৰু এনেকুৱা হ'ল আজি ৰাতিপুৱা পোৱালি পালেহি, আৰু ভাবিছিলোঁ যে ৰাতিপুৱা নাপায়হি, আজি অলপ দেৰি হ'ব। আগতে যিহেতু দুপৰীয়া সময়ত আহে, নহ'লে বা 12টা 1টা সিমান সময়ত আহে, কিন্তু আজি সেনেকুৱা নহয়, ৰাতিপুৱা 6টা বজাতে ফোন কৰিলে নহয়। ভাবিলোঁ আজি পোৱালি আহিব আৰু পাছবেলা সময়তে আহিব, অলপ দেৰি শুই লওঁ বুলি, কিন্তু সেইটো নহ'লেই। 6টা বজাত ফোন আহিলে যে আপোনালোকৰ আজি পোৱালি আহিব বুলি, কিন্তু কি কৰিব, উপায় নাই। 6টা বজাত ফোন কৰিছে পোৱালি আহিব বুলি, আৰু লগে মানে আহি পিনে কালি যিহেতু ৰাউণ্ড বনাই থৈছিলোঁ, আৰু মোচা আছে বুলি ভুচি দি নথলোঁ, আজি ৰাতিপুৱা ভুচি দিছোঁ। আৰু ভুচি দি পিনে লগে বস্তা পাৰি দিছোঁ, যিহেতু ঘৰত পেপাৰ এখনো নাছিলে। আৰু
তাকে পেপাৰটো আনিব গ'ল আৰু মানে পোৱালি আহিয়ে গ'ল আৰু 7:30 8টামান বজাত পোৱালি আহি গ'ল আৰু এতিয়া এইখিনি জ্বলাই লওঁ। আৰু এইখিনি জ্বলাই দিলোঁ, ধোঁৱা হৈ আছে, জ্বলিব আৰু। থোৱা বেছি দেৰি হোৱাই নাছিলে, চলাইটো আনিব যাওঁ মানে আমলৈবোৰ আহিয়ে ল'লে। ক'ৰ পৰা জানো আমলৈখন হয়, চব আমলৈখিনি কেনেকৈ আহি ল'লে। আৰু এজোপা কমলা গছ দেখিছে, এজোপা ডাঙৰ আছে গছজোপা আগতে আছিলে সেইডোখৰত, মানে ব্ৰইলাৰ ঘৰটো য'ত আছে, বৰ্তমান ব্ৰইলাৰ ঘৰটো য'ত আছে সেইটো দেখিছে, তাত আছিলে। আমি মা আৰু ইয়াৰ মা আৰু মই মিলি পিনে তাৰ পৰা চুচৰাই আনিলোঁ, আনি পিনে ইয়াত ৰুই দিলোঁ। আৰু এবছৰ ৰোৱা হৈছে, এইবছৰকৈ লাগিব নেকি। গছজোপা ধুনীয়া হৈ লৈছে আৰু তাত আমি অলপ ভুচি দি দিছোঁ, ব্ৰইলাৰ গু লগা, পূৰা ভিটামিন পাওক বুলি, তেতিয়াহে ডাঙৰ ডাঙৰ কমলা লাগিব, হয়নে। আৰু এইটো আমাৰ পুখুৰী, এইটো পুখুৰী দেখিছে, পানীখিনি নীলা হৈ গৈছে। এইটো পুখুৰী আমাৰ খান্দা কোনো হেৰি নাছিলে, মতলব নাছিলে, কিন্তু খান্দিবলগীয়া হ'ল মানে পুখুৰী বুলি খান্দো বুলি খন্দাই নাই, যিহেতু ব্ৰইলাৰ ঘৰত মাটি দৰকাৰ হৈছিলে, চ' ইয়াৰ পৰা তালে নিলে আৰু। আজি বতৰটো সেমেকা যদিও ব্ৰইলাৰখিনিৰ লগত থাকি একদম পূৰা গাৰ পৰা জুই ওলাওকৈ গৰম উঠি আছে। আৰু এতিয়া বহুত দেৰি হৈ গ'ল, কিবা এটা খাই ল'ব লাগিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে, যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ লাইকটো বেছি নাহেই, পাৰে যদি এটা দি দিব আৰু আপোনালোকৰ আশীৰ্বাদ হিচাপে। বোলে নাজানো, আপোনালোকে জনাব। আৰু মানে মোৰ প্ৰথম যেতিয়া ভিডিঅ'টো বনাইছিলোঁ তাৰপিছৰ পৰা মোৰ ভিডিঅ' বনাওঁ লাগিয়ে থাকে, কিন্তু কি হয় যে সময় নাপাওঁ, চ' সময় নোপোৱাৰ ফলতেই ভিডিঅ' বনাব মন গ'লেও মানে থাকি যায়। আৰু এনেকুৱা হয় মানে এতিয়াতো ভাল ভিডিঅ' মোৰ অহাই নাই চাগে, আপোনালোকে জানেই। আৰু পিছলৈ আহিব বুলি মই আশা কৰিছোঁ, মানে ভালকৈ বনাব পাৰিম বুলি আশা কৰিছোঁ, আৰু ট্ৰাই কৰি গৈ আছোঁ। আৰু আপোনালোকে যদি সাহস দিয়ে তেনেহ'লে নিশ্চয় আৰু ভাল হ'ব বুলি ভাবিছোঁ। আৰু আপোনালোকৰ ছাপোৰ্টৰ জৰিয়তে আগবাঢ়ি যাব লাগিব। আৰু কোনেও অকলে কিবা এটা কৰিম বুলি ক'লে কেতিয়াও অকলে কৰিব নোৱাৰে, চ' এক্সট্ৰাকৈ আৰু সাহস দিব লাগিব, তেতিয়াহে মানে সাহস যিমানকণ থাকে আৰু এক্সট্ৰাকৈ সাহস অলপমান দিলেহে কামটো আগবাঢ়িব পাৰে। চ' সেয়াই আৰু আশা থাকিলে আপোনালোকে যদিহে কোনোবা নতুনকৈ আহিছে ভিডিঅ'টোত, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই অল কৰি দিব, আৰু পাৰিলে লাইক এটাও কৰি দিব। বাই বাই।